ইলেকশ্যন এটা ডাঙৰ বিষয় 2017 চনত প্ৰভিন্সিয়েলাইজেশ্যন এক্টখন হৈছিল 18 চনত তাৰ কিছু সংশোধনী হৈছিল আজি আমি সেই আইনখনৰ সংশোধনীৰ এখন বিল আনিছোঁ য'ত প্ৰভিন্সিয়েলাইজেশ্যন বা প্ৰাদেশিকীকৰণৰ কাৰণে এখন ভেঞ্চাৰ বিদ্যালয় 1/1/2006 চনৰ আগত প্ৰতিষ্ঠিত হ'ব লাগিব এই দফাটো স্থিৰ ৰাখি কিন্তু তেওঁলোকৰ পাৰমিশ্যন এনঅ'চি বা এফিলিয়েশ্যন এইবিলাক আগতে গ্ৰাহ্য কৰা হোৱা নাছিল এতিয়া আমি প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে পাৰমিশ্যন বা এনঅ'চি এফিলিয়েশ্যন যদি 1/1/2006 আগত কোনো বিদ্যালয়ৰ আছিল তেওঁলোককো আমি আওতালৈ অনাৰ কাৰণে ব্যৱস্থা কৰিছোঁ ফিক্স পেড যিসকল টিউটৰ আছিলে তেওঁলোকৰ দৰমহা প্ৰতি বছৰে 6% বৃদ্ধি কৰাৰ কাৰণে আমি ব্যৱস্থা কৰি এই সংশোধনী বিলখন আনিছোঁ ইয়াৰ লগতে যিসকল নন টিচিং ষ্টাফ তেওঁলোকৰ কাৰণে এখন বেলেগ আইন আছে নন টিচিং ষ্টাফ তেওঁলোকৰো দৰমহা প্ৰতি বছৰে 6%কৈ এতিয়াৰ পৰা বৃদ্ধি পাব তাৰ কাৰণে এখন সংশোধনী বিল অনা হৈছে প্ৰভিন্সিয়েলাইজেশ্যন এটা ডাঙৰ বিষয় 2017 চনত প্ৰভিন্সিয়েলাইজেশ্যন এক্টখন হৈছিল 18 চনত তাৰ কিছু সংশোধনী হৈছিল আজি আমি সেই আইনখনৰ সংশোধনীৰ এখন বিল আনিছোঁ য'ত প্ৰভিন্সিয়েলাইজেশ্যন বা প্ৰাদেশিকীকৰণৰ কাৰণে এখন ভেঞ্চাৰ বিদ্যালয় 1/1/2006 চনৰ আগত প্ৰতিষ্ঠিত হ'ব লাগিব এই দফাটো স্থিৰ ৰাখি কিন্তু তেওঁলোকৰ পাৰমিশ্যন এনঅ'চি বা এফিলিয়েশ্যন এইবিলাক আগতে গ্ৰাহ্য কৰা হোৱা নাছিল এতিয়া আমি প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে পাৰমিশ্যন বা এনঅ'চি এফিলিয়েশ্যন যদি 1/1/2006 আগত কোনো বিদ্যালয়ৰ আছিল তেওঁলোককো আমি আওতালৈ অনাৰ কাৰণে ব্যৱস্থা কৰিছোঁ ফিক্স পেড যিসকল টিউটৰ আছিলে তেওঁলোকৰ দৰমহা প্ৰতি বছৰে 6% বৃদ্ধি কৰাৰ কাৰণে আমি ব্যৱস্থা কৰি এই সংশোধনী বিলখন আনিছোঁ ইয়াৰ লগতে যিসকল নন টিচিং ষ্টাফ তেওঁলোকৰ কাৰণে এখন বেলেগ আইন আছে নন টিচিং ষ্টাফ তেওঁলোকৰো দৰমহা প্ৰতি বছৰে 6%কৈ এতিয়াৰ পৰা বৃদ্ধি পাব তাৰ কাৰণে এখন সংশোধনী বিল অনা হৈছে